নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা অন্য এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় লাইক কৰিব আৰু মই বনোৱাৰ ধৰণে আপোনালোকেও ঘৰত বনাই খাই চাব। যদি ভাল পায় তেনেহ'লে কমেণ্ট বক্সত জনাব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰেঞ্জ বিস্কুট, আটা, ৰিফাইন, চেনি আৰু কণী আৰু এখিলা কাগজ গোলকৈ কাটি লৈছোঁ। আৰু এইটো কেকৰ বাতিটো, তাত মই ৰিফাইন তেল সানিম আৰু কাগজখিলা তাত দি আৰু অকণ তেল সানি দিম। এই দুটা মই এটা বাতিত এৰাই লৈছোঁ আৰু ঘুটিছোঁ। অলপ সময় এনেকৈয়ে ঘুটি থাকিব লাগিব। মোৰ ঘুটি হৈ গৈছে। চেনি 1 কাপ মই খুন্দি লৈছিলোঁ মিক্সিত, চেনিখিনি দিছোঁ। এতিয়া ৰিফাইন তেল আধা কাপ দিছোঁ। এতিয়া এনেকৈ অলপ মিক্স কৰি ল'ব লাগিব। এতিয়া মই বিস্কুটখিনি দিছোঁ। বিস্কুটখিনি মিক্সিত মই খুন্দি লৈছিলোঁ। এতিয়া মই আটাখিনি দিছোঁ। এতিয়া মই গাখীৰ আধা কাপ দিছোঁ, কাৰণ গাখীৰ দিলে কেকটো খাবলৈ ভাল হয়। আপোনালোকে পানীও দিব পাৰে। সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ দিছোঁ। চৌদা খাৰ দিছোঁ। ভালকৈ অলপ সময় ভেটি ল'ব লাগিব। সৰু চামুচেৰে 1 চামুচ ভিনেগাৰ দিছোঁ। কেইটামান টুটি ফুটি দিছোঁ। অলপ সময় ভেটি থকাৰ পিছত মোৰ হৈ গৈছে, এয়া দেখিছেনে ভেটা। প্ৰথমতে মই কেকৰ বাতিটোত তেল সানি ল'লোঁ। তাৰপাছত মই কাগজখিনি দি আকৌ এবাৰ তেল সানি দি কেকৰ মিশ্ৰণখিনি দি দিছোঁ। এতিয়া মই গেছটো জ্বলাই ট্ৰেখন পাতি ষ্টেণ্ডকেইডাল দিছোঁ। অলপ সময় গৰম হ'বলৈ দিম। ট্ৰেখন গৰম হৈ গৈছে। এতিয়া মই কেকৰ বাতিটো দিছোঁ। নদিয়া এখনেৰে কেকৰ বাতিটো মই ঢাকি দিছোঁ আৰু গেছটো কমাই দিছোঁ আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টাৰ পিছত মই নদিয়াখন দাঙি চাইছোঁ, দেখিছেনে কেকটো ধুনীয়াকৈ ফুলি আহিছে।
এতিয়া মই এডাল খলিৰে সানি চাইছোঁ, দেখিছেনে কেকটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গেছৰ চুইচটো অফ কৰি দিছোঁ। মোৰ ভিডিঅ'টো ইমানলৈয়ে আছিল। শেষলৈ চোৱাৰ বাবে ধন্যবাদ থাকিলে। আজিলৈ আহিছোঁ, বাই বাই।